Coast Tasangpu. আজি মুন্দাক পালোঁ মানে খুব ভাল লাগিছে ইয়ালৈ আহি পেলাই মানে তেওঁকো পালোঁ ভাল লাগিছেনে বহি অকণমান ব্ৰহ্মপুত্ৰৰ পাৰত সিদ্ধাৰ্থ ভূঞা আহিব এতিয়া অপেনিং হ'ব তেতিয়া আহিম আৰু ভাল লাগিব So hi friends, welcome back to another video of Jazz Vlog. আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত চাওক মই আজি ক'ত আছোঁ বলক তেতিয়াহ'লে লৈ গৈ আছোঁ আপোনালোকক নিমাতী ঘাট আৰু নিমাতী ঘাটত থকা এখন ৰিভাৰ ক্ৰুজ নতুনকৈ খুলিছে ইয়াতকৈও আগত এখন আৰু খুলি আছে আৰু খুলিবলৈও গৈ আছে এনেকুৱা কৰি পেলাই গোটেইখিনি দেখুৱাম আপোনালোকক লগতে এটা কথা কওঁ মানে এই আমি তালৈ যাওঁতে মানে আমাৰ অসমীয়া চলচ্চিত্ৰ জগতৰ এজন বিখ্যাত এক্টৰ আমাৰ ভাড়াঘৰৰ মুণ্ডা মানে দেৱাশিষ বৰঠাকুৰদা তেখেতক লগ পালোঁ আৰু তেওঁৰ লগতো অকণমান ভিডিঅ' কৰিছিলোঁ আপোনালোকে নিশ্চয় চাব চ' বলক পটাপট দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ নিমাতী ঘাটত আৰু এখন নতুন এনেকুৱা ধৰণে ৰিজৰ্ট এখন খুলিছে বুলি কৈছে 1 জানুৱাৰীৰ পৰা খুলিব বুলি মানে তেওঁ মুখৰ পৰা গম পাইছোঁ মই সুধো বলক তেওঁ সুধিছোঁ বলক দাদা আছে এখন মানে বনাই আছে এইখন কেতিয়া হ'ব দাদা এইখন মই যে এইখন দেখুৱাই আছে পিছত 1 জানুৱাৰী হয় বিগিনিং হ'ব 1 জানুৱাৰীৰ পৰা নতুনকৈ আৰু এখন বিগিনিং হ'ব কিবা নাম ৰাখিছে নেকি এইখনৰ নাম এতিয়া নেক্সট ৰিজৰ্ট বুলিয়ে ওলাইছে হা নেক্সট ৰিজৰ্ট আচ্ছা আচ্ছা নেক্সট ৰিজৰ্ট বুলি এনেকুৱা কিবা এটা খুব ধুনীয়া লাগিছে এইডোখৰ কেতিয়া অপেনিং হ'ব তেতিয়া আহিম আৰু ভাল লাগিব ঠিক আছে ধন্যবাদ দেই চ' আমি এতিয়া নিমাতী ঘাট পাইছোঁহি আৰু আমি টিকেটখন কাটি লওঁ আমি এতিয়া টিকেটখন ল'লোঁ টিকেটখন দিয়া সেইটো কৰিব পাৰে গুগল পে কিন্তু এখন আমি 3জন আহিছোঁ একেলগে আৰু 30 টকাকৈ পাৰ টিকেট আপোনালোকে সোমাই পেলাই ইয়ালৈ 30 টকা ভৰিব লাগিব আৰু লগতে ইয়াত আছে এখন কিহৰ হয় আৰু লগতে সিদ্ধাৰ্থ তেখেতে কৈছে মানে দাদা আপোনাকে সুধিছোঁ কোন আহিব আপুনি অকণমান ক'ব পাৰিব কোন আহিব আমাৰ আহিব সিদ্ধাৰ্থ ভূঞা আহিব আপোনাৰ 2 জানুৱাৰীত আহিব 2 জানুৱাৰী তালৈ সকলোকে আমন্ত্ৰণ জনালোঁ 3টা বজাৰ পৰা ৰাতি 8টালৈকে হ'ব প্ৰগ্ৰেমটো এই প্ৰগ্ৰেমটো দিনৰ 3টা বজাৰ পৰা ৰাতি 8টা বজালৈকে হ'ব হয় 8টা বজাৰ পিছত বন্ধ থাকিব 8টা বজাৰ পিছত বন্ধ থাকিব ঠিক আছে থেংক ইউ আপোনাক আৰু যিখিনি মানুহে আহিব বিচাৰিছে তেওঁলোকে ইয়ালৈ আহিব খুব ধুনীয়া মিউজিকেল নাইট হ'ব বুলি কৈছে চ' আমি এতিয়া ভিতৰলৈ যাওঁ বলক দেখুৱাওঁ মই যে কৈছিলোঁ আপোনালোকক আমাৰ অতিয়ে মৰমৰ মানে মুণ্ডা মানে ভাড়াঘৰ যি চিৰিয়েলখনৰ মানে মুণ্ডা মানে দেৱাশিষ বৰঠাকুৰদা ইয়াতে আছে আহকচোন তেওঁৰ লগত অকণমান কথা পাতোঁ আজি মুণ্ডাক পালোঁ মানে খুব ভাল লাগিছে ইয়ালৈ আহি পেলাই মানে তেওঁকো পালোঁ দাদা আপোনাৰ মানে এতিয়া এই যে নতুন যিখন চিৰিয়েলখন মানে আহিব বুলি কৈছিলে এতিয়া যে এখেতক ক'লে কেতিয়ালৈকে মানে আহিব নাই এখনৰ শ্বুট ষ্টাৰ্ট কৰাই নাই মই এতিয়া নতুন এখন কৰি আছিলোঁ সেইটো ৰঙত দি আছে অস্তিত্ব বুলি হয় হয় সেইখন শেষ হৈছেহে হয় হয় তাৰপিছত এতিয়া এখন শ্বুট ষ্টাৰ্ট কৰিমহে এইখন ষ্টাৰ্ট হ'ব মানে এতিয়া তাৰ কাৰণে মানে এইকেইদিন মই চিৰিয়েলৰ শ্বুটিঙত নাই কৰা কাৰণ হয় বিহুৰ ছিজন আহি আছে বিহুৰ গানবোৰ কৰিবলগীয়া হৈছে হয় হয় এতিয়া আচলতে মোৰ পৰহিলে শ্বুটিং আছে হয় হয় সেইটো কাৰণে আহিলোঁ আৰু অলপ ফুৰিলোঁ অকণমান এনজয় কৰিছে তেখেতেও খুব ভাল লাগিলে পাই পেলাই পৰিৱেশ আপোনালোকে চাই থাকক ঠিক আছে থেংক ইউ মুখখন খুলি পেলাই কৈ দিওঁ হয় আকৌ এবাৰ আহিলে চ' মোৰ বেগত দেখিছে কি ধুনীয়াকৈ বনোৱা আছে আপুনি দেখিছে মোৰ বেগো বস্তু আছে আপোনালোকক দেখুৱাই আছোঁ বলক পটাপট চাওক কি ধুনীয়া আইফিল্ডৰ হেৰিটো ওলাই আছে চাওক এনেকুৱা কৰি পেলাই একদম ধুনীয়াকৈ বনোৱা আছে চ' আমি এতিয়া গোটেই এনজয় কৰি এইটো জ্বলাই নাই এইটো চাওক জ্বলিছে দেখিছে আপোনালোকে ইয়াত এনেকৈ ইমান ধুনীয়াকৈ মানে ৰাখি থৈছে আপোনালোকে মানে গোৱা পিচৰ ফিল এটা তেনেকুৱা ধৰণৰ দিব বিচাৰিছে তেওঁলোকে খুব ধুনীয়াকৈ মানে এনেকুৱা সজোৱা আছে আৰু এনেকুৱা দূৰৰ পৰা কি ধুনীয়া লাগিছে মানে মই আপোনালোকক দেখুৱাইছোঁ আৰু আচলতে ব্ৰহ্মপুত্ৰৰ পাৰত এনেকৈ ধৰণে আপোনালোকে ইয়াত চাওক কি ধুনীয়াকৈ মানে গোৱা পিচৰ লুক এটা দিব বিচাৰিছে কিন্তু ভাল লাগিছে দেখি পেলাই কাষত এনেকৈ কৰি পেলাই চকী লিখিয়াকৈ এনেকৈ বনাই দিয়া আছে আৰু এনেকৈ কৰি পেলাই গোটেই জেগাডোখৰ চাৰিওপিনে কিছু ধুনীয়া ধুনীয়া সজোৱাৰ কাৰণে এনেকুৱা বস্তু বনাইছে এখন স্কুটাৰ আছে বহুত পুৰণা এনেকৈ কৰি পেলাই আপোনালোকে এনেকৈ কৰি বালি মানে এনেকুৱা কেম্প আছে দেখিছে এনেকৈ কৰি কাঠফুলাৰ লিখিয়াকৈ কালাৰফুল এনেকুৱা কৰি পেলাই বনাই দিছে চাওক এনেকুৱা কৰি
কাঠফুলা এনেকুৱা কৰি বনাই দিছে একদম নিমাতী ঘাটৰ পৰা মানে ঘাটটোৰ পৰা অকণমান ইপিনে আহিলেই আপোনালোকে এনেকৈ কৰি পেলাই ইয়াত এনজয় কৰিব পাৰিব বহি পেলাই অকণমান ৰিলেক্স কৰিব পাৰিব ভাল লাগিলে আপোনালোকে লাইক এটা কৰিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আপোনালোকে ফ'ল' বাটনটো দবাব আৰু আপোনালোকে যদি ইউটিউবত চাই আছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব কিবা থাকিলে জনাব নিগম দা কেনেকুৱা লাগিছে ইয়াত ভাল লাগিছে বিশেষকৈ মোৰ বেছি ইয়াত বহি পেলাই ভাল লাগিছে মানে হয় নি হয় ইয়াত মানে ব্ৰহ্মপুত্ৰৰ মুখৰ আগত মুখৰ আগত অকণমান দিনত আহিলে বেছি ভাল হয় দিনত আহিলে বেছি ভাল কিন্তু ৰাতিও বেয়া নালাগে ৰাতি যেতিয়া লাইটবোৰ জ্বলি যেতিয়া বেছি ভাল লাগে বুলি কৈছে সেইটোও হয় চাওঁচোন আমি কিমান ঠিক হ'ব পাৰোঁ নহয় নহয় সেইটোৱে এনেকৈ মানে অকণমান ইয়াত বহি পেলাই কিবা কিবি খাবলৈ কাৰণে ইয়াত মানে আপোনালোকে দেখিছে ইয়াত এনেকুৱা ধৰণে লাইটিঙৰ ব্যৱস্থা এটা কৰা আছে ৰাতি যেতিয়া ইয়ালৈ আহে তেনে লাইটিং খুব ধুনীয়া এটা পৰিৱেশ হয় এইটো চাগে লাইটৰ খুব ধুনীয়াকৈ এনেকৈ পাচিৰ মাজত লাইটিং এনেকুৱা ৰাখিছে কিন্তু এতিয়ালৈকে জ্বলা নাই কিন্তু মই এতিয়া ক'ম ষ্টাৰ্ট কেনেকৈ লাগিলে আচলতে এনেই জোক আৰু অকণমান কৰিছোঁ আচলতে মানে এই গধূলি সময়ত এইটো হৈছে কাৰণে লাইটিঙৰ ইমান এটা মানে হেৰি এটা অহা নাই কিন্তু আচলতে ৰাতি হ'লে এই লাইটিং গোটেই জেগাডোখৰ হৈ যায় খুব ধুনীয়া লাগে তেতিয়া আৰু ইয়াত মানে কৰি পেলাই দেখিছে ইয়াত ধুনীয়াকৈ সৰু সৰুকৈ এনেকুৱা অকণমান ঘৰলৈকে লুক এটা দিছে খুব ধুনীয়াকৈ এটা বনাইছে অকণমান ভিতৰত মানে সোমাই চাওঁচোন কি আছেনো ভিতৰত অকণমান মজা দেই ইয়াৰ ভিতৰত কি আছে কি হ'ল এতিয়া আপোনালোকক আৰু বিদায় জনাইছোঁ কি ধুনীয়া লুকটো চাওক লাইটিঙৰ চ' আগন্তুক আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক নিশ্চয় লগ পাম তেতিয়ালৈকে আপোনালোকে ভালে থাকিব ভালকৈ থাকিব থেংক ইউ ভেৰি মাছ বাই বাই